হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুনমি হাজৰিকা নামৰ চেনেলটোলৈ। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খিচিৰি ৰেচিপি। মইনো কিদৰেনো খিচিৰি ৰেচিপি বনাওঁ তাকে আপোনালোকক অলপ দেখুৱাওঁ বুলি ভাবিছোঁ। চ' ফ্ৰেণ্ডছ, বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। খিচিৰি বনাবলৈ মই লৈছোঁ চাউল, ৰঙালাও কাটি লৈছোঁ আৰু দাইল, আলু কাটি লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। কেৰাহী এটা পাতি তেল অলপ গৰম হ'বলৈ দিছোঁ। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। ইয়াত মই এতিয়া কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই দাইল আলুবোৰ দি দিম। এতিয়া আলু দাইল সকলো দিয়া হৈ গ'ল। এইখিনি অলপ সময় ভাজিম। অলপ দেৰি ভজা হৈ গৈছে। এতিয়া মই চাউলখিনি দি দিম ইয়াত। এয়া মোৰ চাউলখিনি দিয়া হৈ গৈছে। ভালকৈ লৰাই দিম। এতিয়া মই নিমখ হালধি দিম। হালধি দিছোঁ। হালধি প্ৰয়োজন অনুসৰি দিব। নিমখ দিছোঁ। নিমখ আপোনাৰ প্ৰয়োজন অনুসৰি দিব। এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি এতিয়া অলপ সময় ভাজিম। অলপ লাগি লাগি ধৰা হৈছে। অলপ সময় ঢাকি থ'ম এইখিনি। 2 মিনিট পাছত অলপ লৰাই দিম। আকৌ ঢাকন দি দিছোঁ। অলপ সময়ৰ পাছত পানী দি দিম। অলপ দেৰি ভজা হৈ গৈছে। এতিয়া ইয়াত মই গৰম পানী দি দিম। এয়া মই গৰম পানী দি দিলোঁ। এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম। ঢাকনখন দি দিওঁ। এয়া মোৰ খিচিৰিখিনি উতল আহি গৈছে। আপোনালোকে মাজে মাজে লৰাই থাকিব। মোৰ খিচিৰিখিনি ধুনীয়াকৈ উতলি আছে। আকৌ ঢাকি দিম। মোৰ খিচিৰি প্ৰায় সিজিয়ে গৈছে।
আলুবোৰ সিজি গৈছে, ৰঙালাও সিজি গৈছে। মই ইয়াত অলপ ঘিউ দি দিম। এচামুচ ঘিউ দি দিছোঁ। ভালদৰে মিক্স কৰি দিম। এতিয়া অলপ সময় উতল আহিব দিম। এয়া মোৰ খিচিৰি সিজি গৈছে। ইয়াত মই নগা ধনিয়া অকণমান কাটি দিম। চ' ফ্ৰেণ্ডছ, ফাইনেলি মোৰ খিচিৰি ৰেডি হৈ গৈছে। কালাৰো বহুত ধুনীয়া হৈছে। আপোনালোকেও এইদৰে বনাই চাবচোন আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবচোন। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডছ, আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।